বেবিত কংকনৰ কথাৰে আৰু কমল কলিতাৰ পাঠেৰে ধেমাজিলৈ আহিব এবাৰ। ধেমাজিলৈ আহিবচোন এবাৰ। জীয়াঢলৰ পাৰত বহি প্ৰীতিৰে এসাঁজ খাম, কথা পাতিম আমি জীয়াঢলৰ। আৰু আপোনাক লৈ যাম ৰাজধানী হাবুঙলৈ। তাৰ সৌন্দৰ্যতাত আপুনি জানিব ধেমাজিৰ নানান কথা। খুগুহাদলত সোমাই আনিম এপাক, জানিব পাৰিব খুগুহাদলৰ বৈশিষ্ট্য। ধেমাজিলৈ আহিবচোন এবাৰ। বানত ডুব যোৱা ধেমাজি বুলি হাঁহি মাৰি উৰুৱাই দিয়া আপোনাৰ মানসিকতা কিছু সলনি হ'ব যেতিয়া দেখিবলৈ পাব সোণোৱালী ধাননিবোৰ। ধুনীয়া গাভৰুৰ প্ৰেমত নপৰিব, কৈ থলো আপোনাক। হালধীয়া সৰিয়হবোৰ চাই পাহৰি নাযাব নিজকে। চাবচোন কিদৰে খেতিয়কে কষ্ট কৰে, তাৰে মৌচুহী মৌমাখিবোৰে আনন্দ কৰে। ধেমাজিলৈ আহিবচোন এবাৰ। জীয়াঢল পাহাৰত লৈ যাম আপোনাক। মিচিং চাপৰিত বহি আপঙৰ জুতি ল'ব। এতিয়াই কলো, মিচিং গাভৰুৰ প্ৰেমত পৰি ধেমাজিত থাকি যোৱাৰ কথা কিন্তু নাভাবিব। ধেমাজিলৈ আহিব এবাৰ। গছ বন জীয়াঢলৰ খেলা দেখি আপোনাৰ কবি হবলৈ মন যাব, কিন্তু আপুনি কবি হৈ নপৰিব। উকা কাগজৰ বুকুত লিখি নুঠিব ধেমাজিৰ দীঘলীয়া গান। কাৰণ আপোনাৰ বাবে ধেমাজি মানেই নহয় জানো বান। ধেমাজিলৈ আহিবচোন এবাৰ। জানিব কিদৰে গৌৰৱ কৰোঁ আমি ধেমাজিক লৈ, কিদৰে সকলোবোৰ নদন বদন ধেমাজিত। আপোনাৰ দেখি দেখি মন যাব কোনোবা বিলৰ পৰা উঠাই অনা শৌল মাগুৰে এসাঁজ খাবলৈ। কিন্তু জীয়াঢলৰ বুকুত সাঁতুৰিবলৈ জানি ল'ব জীয়াঢলে আপোনাক নকৰে মৰম। গাই নদীৰ পাৰত ৰৈ একপি ফটো তোলাৰ মন আপোনাৰ। জীয়াঢল পাহাৰত ৰৈ মন চিঞৰিবলৈ আপুনি চিঞৰিব। মিচিং চাপৰিৰ পৰা ভাহি অহা অনিতম সুৰে মন জোৰাব। আপুনি আপঙৰ নিচাত মাতাল। ধেমাজিলৈ আহিব এবাৰ। লগে ভাগে এসাঁজ খাম। মালিনী থানত গৈ শুনাম শ্ৰীকৃষ্ণ ৰুক্মিণীৰ কাহিনী। কিদৰে পলুৱাই আনি ৰাখিছিল তাত। সেই মালিনীৰ বাবেই মালিনী থান। ধেমাজিলৈ আহিবচোন এবাৰ। নদীৰ বলুকাত বহি তৃপ্তিৰে এসাঁজ খাম। নদী শান্ত তাতো ৰৈ চাব। ধেমাজি মানে যে নহয় বান। সংস্কৃতি শিক্ষা সকলোৰে প্ৰাণ। ধেমাজিলৈ আহিবচোন এবাৰ।